এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে, সুস্থ আছে আৰু এটা খুব বিৰাট পজিটিভ মাইণ্ড লৈ আছে। আজি ভিডিঅ'টো একেবাৰে আবেলিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া 3:30 হ'ল। ভাবিলোঁ আজি ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ, যিহেতু মাঘৰ বিহু আহি আছে নহয় জানো, আৰু সকলোৰে ঘৰততো পিঠা পনা বনাই আছে। ভাবিলোঁ মাহঁতে আজি আইতাহঁতে চবেই পিঠা পনা বনাব, সেইকাৰণে ময়ো আপোনালোকক দেখাওঁ। আমাৰ ঘৰতো পিঠা পনা বনাইছে আৰু লাহেকৈ অলপ চলপকৈ। ই গ'লে এইফালে চাওক, বায়েক ভনীয়েক দুজনীয়ে একেবাৰে পিঠা পনা এইফালে ইয়াতে শ্বেয়াৰ কৰিছে, দেখিছে? ইজনীয়ে সিজনীক বনাই দিছে। দুয়োগৰাকী বাই ভনীৰ এনেকুৱা আদান প্ৰদান দেখি মোৰ এতিয়া বিহু বিহু লাগিছে। আজিৰ পৰাই লাগিছে বিহু বিহু, বহুত বেছি ভাল লাগিছে দেখি। আহক, আমাৰ দীপালী বা আহিছে, আমাৰ দীপালী বা আহিছে। এফালে মা ভিতৰত, দীপালী বা বাহিৰত। এইফালে আহিছোঁ এতিয়া আমাৰ পুৰণা ঘৰলৈ। বলক, তাতে ঢেঁকী দি আছে খুৰীহঁতে, দেখামগৈ আপোনালোকক। ন ব'লা, আমি মাহঁতে ঢেঁকী দিয়া চাওঁগৈ। ओके मैम। A for apple. A P. मैम কি কলে কি E लगे. A B C D कुटारा दादर के तब से E लगे spelling. ओके मैम। के इस पर कॉल तुम्ही লগৰ ফ্ৰেণ্ড বনিছা নে? বনিছো। লিখি হ'ল দে। হৈছে মেম, আৰু বাকি আছে। ফুল হ'ল। ফেলে এতিয়া মায়ে ইয়াতে ভিতৰতে বনাই আছে পিঠা, মাৰ লগতে ময়ো বনাওঁ বুলি আহিলোঁ শিকোঁ আৰু বনাবলৈ। আৰু পাছফালে পেহীয়ে বনাই আছে। বদাত হৈছে সেইটোকে ডাঠ কৰিলে বেছি পিঠা নোলায় আৰু, মানে সেইটোৱে কথাটো। সেইটো পিজ্জাহে হৈ গৈছে। নহৈছে নহৈছে, নষ্ট নকৰিবা তোমাৰ পিঠাগুড়ি। মই কথা কিমান পাতল পাতলকৈ ভাবোঁ, মই সেইটো কাৰণে দেৰি লাগে আকৌ। সিফালে আমাৰ পিঠা বনি আছে। আমাৰ কোনে বনাইছে দেখাই দিছে। হয় নি? আমাৰ ঘৰত মানে ভিতৰত জোৱাল নাই, মানে সেইফালে আৰু এনেকৈ বনাই মেলি লৈছে। আছে দে, পিঠা এইবোৰ বেয়া হৈছে, এইবোৰ কি দেয়াই দিছচোন। তই ভালো বনাইছ নি? এয়া নি তই বনোৱা? এয়া তই বনোৱাও দে গৈছে। এইফালে এতিয়া সান্দহৰ চাউল পেহীয়ে ভাজি আছে, আৰু মায়ে মিক্সিত মাৰি ল'লে, আৰু এতিয়া এইফালে চালি আছে। দুয়োজনী একেলগে কামবোৰ কৰি আছে আৰু।
এইফালে খুৰীহঁতে অথনি দেখিছিলে ঢেঁকী দি আছিলে, সেয়া কৰি হৈ গ'ল। আৰু এতিয়া এইফালে গুৰ কাটি আছে এগৰাকীয়ে, আৰু এগৰাকীয়ে এইফালে পিঠা বনাই আছে। আহিলোঁ সেইকাৰণে শিকিবলৈ আহিলোঁ, আৰু আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। এখন ঘৰত বিহুৰ আগত কেনেকৈ উখল মাখল এটা পৰিৱেশৰ সৃষ্টি হয় সেইটো দেখাম বুলি ভাবিছোঁ। আমাৰ গাঁৱৰ সমাজত কেনেকৈ প্ৰতি ঘৰ মানুহৰে, প্ৰতিগৰাকী মহিলাৰ কেনেকুৱা এটা প্ৰিপেৰেশ্যন চলে, মানে কেনেকুৱা প্ৰস্তুতি চলায় বিহুৰ কাৰণে দিনটো, সেয়াকে দেখালোঁ আজি। আৰু এইখিনিতে মোৰ ফালৰ পৰা সকলোলৈকে ভোগালী বিহুৰ শুভকামনা যাচিলোঁ। আৰু লগতে যিসকলে মোৰ ভিডিঅ' চাইছে বা প্ৰথমবাৰৰ বাবে চাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল মোৰ অলৰেডি মেম্বাৰ হয় তেওঁলোকক থেংক ইউ ছ' মাছ। আৰু এইফালে আমাৰ এজনে খুৰাই মোৰ লগত চেলেঞ্জ কৰিছে, মানে মোতকৈ মানে ভালকৈ বনাই দেখুৱাব। মানে ভালকৈ বনাব নাজানে, কিন্তু মানে চেষ্টা কৰিছে বনাবলৈ। বাই বাই। বাই বাই।